Hello guys, welcome back to my channel. I hope আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো most requested ভিডিও এটা। পকা চুলিৰ সমস্যা সকলোৰে আছে আৰু বৰ্তমান সময়ত ই এক প্ৰকাৰৰ ট্ৰেন্ড হৈ পৰিছে। মানুহবিলাকে কি কৰে চুলি যদি এডাল পকে ন যিকোনো প্ৰকাৰৰ মানে যিকোনো লো কোৱালিটিৰ হওক বা কম দামী হেয়াৰ ডাই আৰ্টিফিশিয়াল হেয়াৰ ডাই ইউজ কৰে। আৰ্টিফিশিয়াল হেয়াৰ ডাইত প্ৰচুৰ পৰিমাণে এমোনিয়া থাকে আৰু এই এমোনিয়াৰ অত্যধিক ব্যৱহাৰৰ ফলত আমাৰ কি হয় জানেনে? অত্যধিক এমোনিয়াৰ ব্যৱহাৰৰ ফলত পকা চুলিৰ গ্ৰোথটো ফাষ্ট হয়। এডাল পকা চুলিৰ পৰা 100 ডাল পকা চুলিলৈ ৰূপান্তৰিত হয় কেঁচা চুলি। আজি মই আপোনালোকক দেখাম ঘৰতে কম সময়ত আৰু কম খৰচত কেনেকৈ নেচাৰেল হেয়াৰ ডাই প্ৰস্তুত কৰিব পাৰি। তেনেহলে আহক আমি গোটেই প্ৰক্ৰিয়াটো চাওঁ। Let's get started. নেচাৰেল হেয়াৰ ডাই প্ৰস্তুত কৰিবলৈ প্ৰথমতে পানী গৰম কৰি তাত কেইচামুচমান চাহপাত দি উতলিবলৈ দিব লাগিব। ইয়াতে মই লৈছো হাৰ্বেল হেনা পাউডাৰ। হেনা পাউডাৰখিনিত দি লৈছো 1.5 চামুচ কফি পাউডাৰ। হেনাৰ ব্যৱহাৰে চুলিখিনি ৰুক্ষ নকৰিবলৈ ইয়াতে 1 চামুচ সৰিয়হৰ তেল দি লৈছো। নেমু টেঙা এফাল চেপি লৈছো উফিৰ সমস্যা আঁতৰাবলৈ। শেষত চাহপাতৰ ৰসখিনি দি হেনাখিনিৰ পেষ্ট বনাই লৈছো। ইয়াতে আপোনালোকে পকা চুলিৰ কাৰণে আমলখি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে আৰু পেষ্ট কোলা পাত্ৰটো লোহাৰ ব্যৱহাৰ কৰিব। মই মোৰ পকা চুলি নাই কাৰণে ষ্টিলৰ পাত্ৰ ইউজ কৰিছো আৰু আমলখি পাউডাৰ দিয়া নাই। এতিয়া ভালদৰে লৰাই এটি মিহি পেষ্ট তৈয়াৰ কৰিম। এতিয়া এই পেষ্টখিনি গোটেই ৰাতিটো থৈ দিম আৰু কাইলৈ ৰাতিপুৱা চুলিত লগাম। চুলিৰ গুৰিৰ পৰা আগলৈ ধুনীয়াকৈ পেষ্টখিনি লগোৱা হোৱাৰ পাছত 3 ঘণ্টা ৰাখি দিব লাগিব আৰু যিদিনাখন পেষ্টটো লগাই সেইদিনাখন নৰ্মেল ৱাটাৰ ব্যৱহাৰ কৰিব, শ্যাম্পু ব্যৱহাৰ কৰিবলৈ নালাগে। আপোনালোকে ভিজিবল ৰিজাল্ট দেখিবলৈ পাইছে চাগে। মোৰ পকা চুলি নাই তথাপিও চুলিখিনি হেনাৰ ব্যৱহাৰৰ ফলত মানে পেকটো লগোৱাৰ ফলত বহুত সিল্কি স্মুথ হৈছে আৰু ইয়াৰ ফলত চুলিৰ গজাত সহায় হয়, চুলিৰ ঘনত্ব বাঢ়ে, যদি উফিৰ সমস্যা আছে সেয়াও দূৰ হয় আৰু 15 ডেজত এবাৰ নহলে মাহত এবাৰ নিশ্চয় লগাব। যদিহে চেনেলটোত নতুনকৈ আহিছে তেনেহলে লাইক এটা নিশ্চয় কৰিব আৰু সাবস্ক্ৰাইবটো অৱশ্যই কৰিব। তেনেহলে আজিলৈ আহো আকৌ এটি নতুন ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো। লাভ ইউ অল, বাই বাই।